লকডাউন বৰ জটিল সমস্যাও বোপাই দৰিদ্ৰ জনতাৰ বাবে। দৰিদ্ৰ জনতাৰ যে সঞ্চিত ধন নাই, দেহতো যে শক্তি নাই, দুৰ্বল জনাতো প্ৰয়োজন আছিল বোপাই ৰজাঘৰীয়াৰ। ৰাজ সাহায্যবোৰো ঢুকি নাপাওঁ, হাত দুখনো যে চুটি। দীঘল দীঘল হাতবোৰেচোন থপিয়াই থপিয়াই খায়। ৰজাটো বহুত দূৰত, গমকে নাপায়। মন্ত্ৰীবোৰে গম পায়, ঘূৰিকে নাচায়। নিৰ্বাচন যে ওচৰ চপা নাই, প্ৰয়োজন নাই। তোৰ কিতাপখিনি দেখিলে মোৰ হিয়াখন ভাগি যায় অ বোপাই। আনৰ ঘৰত কাম কৰি হ'লেওতো তোক পঢ়াইছিলোঁ, কিন্তু এই লকডাউনত যি অনলাইন শিক্ষা ব্যৱস্থা, তাত যে মই পৰাজয় পৰিলোঁ। চাদৰৰ গাঁঠিত যাৰে এটকাও নাই, হাজাৰ টকীয়া মোবাইলৰ কথা ভাবিম কেনেকৈ। মোক ক্ষমা কৰি দিবি বোপাই, মোক ক্ষমা কৰি দিবি। কেনেকৈ জীয়াই আছোঁ তই জানইচোন। বাটৰ কাষৰ কচু ঢেকীয়া আৰু পিৰালিৰ কাণৰ জলকীয়া বেঙেনাকেইটা খাইহে তথাপি নমৰিলোঁ, জীয়াই থাকিলোঁ লকডাউন মুক্ত দিনবোৰৰ আশাত। ধন্যবাদ।